আজি লৰাক দোকানত লৈ গৈছিলো ভাগৰাই দিছে বাপৰে তাক কেনেকৈ মনাই আনিছো মইহে জানো আৰু এইটো হৈছে আমাৰ ডেইলি ৰুটিন সন্ধিয়া সি তাৰ মনষ্টাৰ বাইকখন চলাই আৰু মই তাৰ ওচৰতে এনেকৈ খোজকাঢ়ি থাকোঁ কিমানো আৰু ঘৰৰ ভিতৰত সোমাই থাকিব ন এতিয়া আমি মোৰ ল'ৰা আৰু মই ক'ত যাম বাবা কৈ দিয়া দোকান যাম আমি ন তুমি কি ল'বা বাবা দোকানৰ পৰা কি ল'বা কৈ দিয়া বুকস আৰু মাম্মি কি ল'ব মাম্মি সামচে ল'ব হয় নেকি ব'লা আমি যাওঁ ন এতিয়া আমি একলে যাম ওকে ৰাস্তাত দেখিছেনে সি আমাৰ কেম্পাছৰ ল'ৰাটোক লগ পাই তালৈ গুচি গ'ল বুকছ ল'বহে আহিছিলা এতিয়া কি কৰিছা বাবা হা মাম্মি তুমি ওলাই দিয়া না তুমি আমি নলওঁ নহয় আমাৰ আছে নহয় ঘৰত ওলাই দিয়া না বাবা আমি বুকছ লৈছোঁ দে এইটো বুকছ লৈছোঁ চোৱা আমি ওলাই দিয়া আমি চাওমিন খেলিম চমিনি খেলিবা তোমাৰ এনেকুৱা কালাৰ আৰু আছেতো তোমাৰ এনেকুৱা কাৰ্ছ লাগে দেখিছানে বাৰু থৈ দিয়া যোৱা মই তোমাক ৱাটাৰ কালাৰ কিনি দিম দিয়া থৈ দিয়া বাবা তুমি গুড বয় নহয় থৈ দিয়া বাবা আহা আমি চাব পাৰোঁ থৈ দিছা সেইটো এটা ৱাটাৰ থৈ দিলে নহ'ব দুইটাই থৈ দিয়া নাপায় ৱাটাৰ কালাৰ কিনি দিম হ'বনে নাকোৱা হা হ'বনে নাই আছিন ল'বানে ৱাটাৰ কালাৰ হা ৱাটাৰ কালাৰ ল'বা অ'কে তোমাৰ এতিয়া ভাল লাগিছেনে ৱাটাৰ কালাৰটো তুমি এনেই খানি থাকা এতিয়া তাচিন ৱাটাৰ কালাৰ কৰাত বিজি দেখিছা এইটো কি কালাৰ এনেকৈ আজি আমাৰ সন্ধিয়া তুমি পাৰ কৰিলোঁ বাই বাই